নমস্কাৰ গাইছ, আকৌ একটি স্বাগতম জনাইছোঁ নতুন এটি মিনি ব্লগৰ সৈতে। আৰু আজি গৈ আছোঁ মই এটা জেগালৈ, যিহেতু গমেই পাই মই ক'ৰবাত গ'লেই ভিডিঅ' ষ্টাৰ্ট কৰোঁ। চ' মৰ্ণিং ওলাইছোঁ। মৰ্ণিং নহয় চাগে, কেইটা টাইমটো মনত নাই দেই। বিশেষকৈ যিহেতু মোৰ কল আহিলে লগৰজনী, তো তাই ক'লে যে ওলাই অলপ ক'ৰবাত যাওঁ বুলি। গম পাব আৰু ক'ত যাই আছোঁ, লাহে লাহে কৈ আছোঁ, চাই থাকক ভিডিঅ'লৈ। আৰু এতিয়া মই ওলাই কেনে ইয়াতে গছলাত আহি পালোঁ, আৰু ইফালে সি আছে, আৰু ইফালে মই উঠি গ'লোঁ গাড়ীত। যিহেতু আধা ৰাস্তা টমটমলৈকে আহিছিলোঁ, ভাবিছিলোঁ মই অকলে আহি যাম, পিছত ই ক'লে যে আহি যোৱা, মই লৈ যাই আছোঁ। পিছত মই বহি গ'লোঁ গাড়ীত, আৰু এফালে অৱস্থা একদম বেয়া আৰু কি ক'ম। পিছে আমি আহি পালোঁ আৰু জেগাটো। আৰু ইফালে মোৰ লগৰ ছোৱালীটো বাৰ বাৰ কল কৰি আছিলে যে ক'ত আছোঁ তই মই ক'লোঁ মই আহি পালোঁ। তাইও মানে সেইফালেদি আহিছে, হাইৱেদি আহিছে, আৰু যিহেতু মই আহিছিলোঁ বেলেগ চাইডে, আৰু ইফালে আহি গ'ল তাই। মই হাঁহি দিলোঁ তাইক দেখা পাই। চ' তাই ক'ল কি ষ্টাৰ্ট কৰিলি তোৰ কামটো? মই ক'লোঁ অঁ কৰিলোঁ। চ' তাই হাই দিল, মই ইয়াকো দেখাই দিলোঁ যে তুমিও এবাৰ থপৰাটো দেখাই দিয়া, নহ'লে মানুহে ভাবিব যে আমি দুটাই আছোঁ। চ' আমি এতিয়া আহি পালোঁ, মানে য'ত আমি আহিম বুলি কৈছিলোঁ তাতে আহি পালোঁ। আৰু আমি আহিছোঁ নৱদা ষ্টুডিঅ', য'ত এইটো আমাৰ মালিগাঁও গোটানগৰত আছে। টেটু ষ্টুডিঅ' হয়। মোৰ লগৰ ছোৱালীটো টেটু বনাব আহিছে। চ' মই এটা ডিজাইন পচন্দ কৰিলোঁ। মই ভাবিলোঁ মই কিবা এটা কৰি লওঁ, যিহেতু দেখাই আছোঁ। মই বহুত চিম্পল ডিজাইন মানে চইচ কৰিছোঁ। চ' ডিজাইনটো এইটো হয়। আৰু মানে কি ক'ম, আৰু ইফালে মই ডিজাইনৰ কাৰণে ভাবি আছোঁ, ইফালে তাই আকৌ ৰিলচ দেখাইছে। আমি অলপ নাচি দিলোঁ, আৰু ইফালে গানটো বজোৱা নাই, কি কপিৰাইট লাগি যায়, যিহেতু গানটো মই কাটি দিছোঁ, গান বাজি আছিল। আৰু মানে মোৰ টেটু বনাব বহুত ভয় লাগে দেই। মই চিম্পল ডিজাইন বনাইছোঁ ফিংগাৰত যিহেতু। আৰু ইফালে মোৰ মানে টেটু ষ্টাৰ্ট হৈ গ'ল। মই কেমেৰা ধৰা নাছিলোঁ, কেমেৰা সি ধৰি আছিলে। চ' ইফালে মোৰ ইমান বিষাইছে ন, কি ক'ম, আৰু মোৰ বহুত ভয় লাগে। এইফালে মানে মোক কান্দা অৱস্থা হৈ গৈছিলোঁ। মুখৰ অৱস্থা চাব পাৰিছে, মোৰ ৰিয়েকশ্যন লৈ আছিল এটি, মানে কেনেকুৱা কৰি আছোঁ। আৰু ইফালে মোৰ টেটুটো হৈ আছে, সৰু টেটু জল্দি হৈ যাব যিহেতু। আৰু ইফালে মোৰ কমপ্লিট টেটু কেনেকুৱা পাইছে ক'বচোন কমেণ্ট কৰি। আৰু ইফালে মোৰ লগৰ ছোৱালীটো মানে কভাৰ আপ কৰিব টেটুটো, টাইটটোও দেখাই আছোঁ মই অলপকৈ। আৰু ইফালে এনেকুৱা ডিজাইন হৈ গ'ল টাইটটো, আৰু হৈ আছে, লাহে লাহে কৰি আছে নৱদা। আৰু টেটু বনাব বহুত সময় লাগে, যিহেতু আমি গৈছিলোঁ কেতিয়াবাই, মানে টাইমটো গম নাপাওঁ, কিন্তু আমাৰ আহোঁতে আমাৰ 5:30 বাজি গৈছিলে দেই। আমি গৈছিলোঁ ৰ'দ থাকোঁতে, গধূলি হৈ গৈছিল। তাৰপিছত আমাৰ টেটু বনোৱা হৈ গ'ল, আৰু টেটু বনোৱা হৈ গ'ল, মানে মোৰ হৈ গ'ল, তাইৰ হৈয়ে আছে। আৰু মই অলপ গাড়ীত আহি ৰেষ্ট ল'লোঁ। তাই হোৱালৈকে মানে মই ৰেষ্ট লৈ আছোঁ, যিহেতু মোৰ তাতে বহি কঁকাল বিষাই গ'ল। আৰু ইফালে আমি হৈ গ'লোঁ, ইফালে ওলাই কেনে আহি গ'লোঁ মই ঘৰত, যিহেতু ঘৰৰ আহাৰখিনি ক্লিপটো লোৱা নাই। ঘৰত আহি কিনে আমি চেঞ্জ কৰি ল'লোঁ। চেঞ্জ কৰি কেনে মোৰ অলপ মানে ক'বলৈ প্ৰব্লেম হৈ যায়, যিহেতু আমি চেঞ্জ কৰি কেনে ওলাইছোঁ অলপমান মালিগাঁও যাওঁ বুলি, কিবা এটা খাই আহোঁ। চ' আমি এতিয়া ওলাই যাই আছোঁ। আৰু ইফালে আমি মালিগাঁৱত আহি পালোঁ। বাছত আৰু ভিডিঅ' নল'লোঁ। ইফালে মই টেটুটো শ্ব' আপ কৰি আছিলোঁ, আৰু কেনেকুৱা লাগি আছিল। চ' কমেণ্ট কৰি জনাব দেই। আৰু ইফালে আমি মানে অৰ্ডাৰ দিছিলোঁ চাওমিন, ভেজ চাওমিন, যিহেতু আমি চিকেন নাখাওঁ, যিহেতু টেটু বনাইছোঁ, তো চিকেন নাখাওঁ আজি, টেঙা নাখাওঁ। আৰু টাইটটোতো বহুত ডেঞ্জাৰ বনাইছে, কি ক'ম, আৰু তাইৰ টেটুটো বহুত ডেঞ্জাৰ। চ' আজি ব্লগটো আপোনালোকে কেনেকুৱা পালে ক'বচোন।